এতিয়া আপুনিতো আমাক সুধিলেই এতিয়া আমিও আপোনাক সুধিব লাগে নিয়ম মতে আপুনি কওক এতিয়া কি দৈ খাব নোৱাৰি আচ্ছা মেম হয় আমাৰ ইয়াৰ পৰা যাবলৈ ধৰক আধা ঘণ্টা লাগিবই হয় গতিকে আপোনাক কেইটামান প্ৰশ্ন কৰিম মানে হাতৰ সুধিম যদি আনসাৰ দিব পাৰে ৰাইটটো ফ্ৰী হ'ব অ খেলিবনে ঠিক আছে হ'ব বাৰু আৰু নোৱাৰিলে আপোনালোকৰ কাৰণে সৰু এটা গিফ্ট আছে হ'ব ঠিক আছে মোৰ নাম পিংকি নাথ হয় হয় কি কৰে আপুনি মই আৰোহণ ফাইনেন্স লিমিটেডত কাম কৰি আছো এতিয়া চাকৰি কৰি আছো মানে বেংকৰে হয়। বেংকৰে যাও মাইক্ৰ ফাইনেন্স বেংক ঠিক আছে বেংকৰ লাইনতে মই কিবা এটা সুধো নাই দেই মোৰ কিন্তু ফাৰ্ষ্ট জব এইটো চ' সেইটো কাৰণে আৰু ইমান একজেক্টলি এইটো গম নাপাম বাৰু তথাপিতো সুধকচোন বাৰু যিখিনি পাৰো সেইখিনি ক'ম আৰু প্ৰথম প্ৰশ্নটো হ'ল কোনটো বেংকত টকা নাথাকে টকা নাথাকে হয় মানে কি সেভিংস নহয় নে কি কেছ নাথাকে কোনটো বেংকত কেছ নাথাকে মানে কেছ নাথাকে হয় আচ্ছা মই কম কক এজনে ফাইনেন্স হা কে মাইক্ৰ ফাইনেন্সত নাথাকে মাইক্ৰ ফাইনেন্সত মানে লেনদেন নহয় লেনদেন কাষ্টমাৰৰ লগত লেনদেন নহ'ব পাৰে কিন্তু টকা থাকেতো থাকে থাকে মই কৈছো কোনটো বেংকত টকা নাথাকে টকা মানে জমা নাথাকে নেকি জমা নাথাকে তাতে মানে ৰিজাৰ্ভ বেংক নেকি হা ৰিজাৰ্ভ বেংক ৰিজাৰ্ভ লক কৰি দিও কৰক ৰিজাৰ্ভ বেংকো হ'ব পাৰে লক কৰি দিম কৰি দিয়ক আৰু ৰিজাৰ্ভ বেংকত গোটেই টকা ট্ৰাকে টকা নহয় নহয় একচুৱেলি টকাটো তাতে মানে আপোনাৰ তাতেতো পইচাটো বনাই ন কিন্তু তাতে লেন টকা নবনাই আচ্ছা টকা আহে আচ্ছা বাহিৰৰ পৰা তাতে ষ্টক হয় ওকে 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 বাৰু আনসাৰটো কৈ দিয়ক আপুনি কোনটো বেংকত নাথাকে বন্ধন বেংকত নাথাকে নেকি বন্ধন বেংকত থাকে এনসাৰটো আপুনি বেংক হলেতো থাকিবই তে মই কৈ দিওঁ কওক কওক পাৱাৰ বেংকত টকা নাথাকে পাৱাৰ বেংক ঠিকেই কৈছে আপুনি এজনী বেংকৰ কৰ্মচাৰী হৈ এই এনসাৰটো দিব নোৱাৰিলে মানে বহুত দুখ লাগিছে মোৰ বিয়াতে যে কি ক'ব মই মানে কল্পনা কৰিব পৰা নাই 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 একচুৱেলি সেনেকে সুধিছে ন আমাৰ একো আইডিয়াই পোৱা নাই সেইটো কাৰণে কি শাকৰ গুটি নাথাকে কি শাকৰ হয় কি দ্বিতীয় প্ৰশ্ন হ'ল কি শাকৰ গুটি নাথাকে কি শাক চন্দ্ৰ ভাবা ভাবা কি শাক নাই দেই কি শাকৰ গুটি নাথাকে আহা নাই কৈ দিয়ক হা আহা নাই আহা নাই এইটো ঢেকীয়া শাকৰ সদায় খাই থকা শাকে হয় বাৰু বহুত বস্তু নাজানো আমি তিনিটা মাথা লগাইছে যদি নোৱাৰে কি হ'ব কওকচোন সেয়াই আৰু ইমান সহজ ধৰিছো যদি পাৰা নাই কি হ'ব আৰু কি ধৰো আপোনাক একেবাৰে সহজ ধৰো হাতৰে নহয় আচ্ছা কওকচোন কি গছত আম নালাগে কি গছত আম নালাগে হয় 3 নম্বৰ প্ৰশ্ন কি গছত আম নালাগে কওক আম নালাগে হয় বুজি চিন্তি কওক মধুৰিআম গছত আম নালাগে হয়নে হয় নেকি ফাইনালি দিয়ক লক কৰি দিওঁ মধুৰিআম গছত মধুৰিআম গছত নালাগে না তো বেলেগ গছত হয়তো লাগিব কিন্তু মধুৰি গছত নালাগে আম না নালাগে বেলেগ গছত লাগিব পাৰে মানে লাগে কিন্তু মধুৰি নালাগে আম গছতে আম লাগিব ন এইটো শুদ্ধ উত্তৰ কি কোনটো শুদ্ধ উত্তৰে মধুৰি গছতো নালাগে বা যিকোনো গছতে নালাগে আমৰ বাহিৰে এতিয়া আপুনিতো আমাক সুধিলেই হয় সুধিলো এতিয়া আমিও আপোনাক সুধিব লাগে নিয়ম মতে এতিয়া আপুনি বা পাৰে নে নোৱাৰে সেইটো চাব লাগিব আমাৰতো 3টা মাথা লগাই পিনে আমি নোৱাৰিলোঁ আপুনিতো আৰু কিমানটা মাথা লগ পাই থাকে সেনেকৈ ঠিক আছে সুধকচোন চাওঁ হ'ব আচ্ছা ঠিক আছে আপুনি কওক এতিয়া কি দৈ খাব নোৱাৰি কি দৈ খাব নোৱাৰি ৰ'ব এক মিনিট অ'কে দিয়ক ভাবক কথা না আমিও সময় দিছোঁ বহুত সময় আছে মংগল দৈ মংগল দৈ আচ্ছা হয়নে মংগল দৈটো লগ কৰি দিওঁ নে আপোনাৰ ভাষাতে কৈছোঁ লক কৰি দিয়ক লগ কৰি দিওঁ লক কৰি দিয়ক
ঠিকে আছে আপুনি বাৰু পাৰিছে দেই মানিছোঁ আপোনাক মানে আপুনি পাৰিলে? অৱশ্যে ইমান মানে পাই থাকে ন ইমান কৰি থাকে সেইটো কাৰণে পাৰিলে আৰু আৰে সেইবুলি মই কৰি পাৰিলে থাকো বুলি বাৰু। মই পাৰিম নেকি নাই পাৰি যায় এইবিলাক এনেই আন্দাজতে ধৰি লয় মানুহবিলাকে কিছুমানে বাচিলো দেই মান সন্মান থাকিলে অঁ ভালে হৈছে আপুনি পাৰিলে যে ঠিক আছে দিয়া ঠিকে আছে বাৰু ভাল লাগিল মনৰ পৰা ৰখাব ভাল লাগিল আপোনাক লগ পাই নিশ্চয় মোৰো ভাল লাগিছে দিয়ক ঠিক আছে বাৰু দিয়ক